হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিলোঁ মই বাহঁতৰ ঘৰত থকাকৈ আহিলোঁ। তাৰপাছত এফালে কৈ আছে যে বোলে আজি প্ৰয়োজনীয় অহাৰ কাৰণে বোলে কিবা স্পেচিয়েল বনাইছে বোলে দেই। মই কিন্তু গম পোৱা নাই কি বনাইছে, এতিয়া চাব যামহে কি। বলক মই দেখাই আছোঁ দেই এতিয়া কি বনি আছে আপোনালোকক। এইপিনে বাহিৰৰ পাকঘৰলৈ মই আহি আছোঁ। বাহিৰত বনোৱা হৈছে এইফালে। আৰু এইফালে দেখিলোঁ পোলাও বনাব লৈছে দেই। পোলাওৰ কাৰণে ইয়াত চাউল তিয়াই ৰখা হৈছে আৰু আনফালে এয়া মুৰ্গী মাংস মেৰিনেট কৰি থোৱা হৈছে এইখিনি বনাবৰ কাৰণে। আৰু তাৰ মাজতে আকৌ আমি চবেই ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই ল'লোঁ দেই। তাৰপাছত আৰু মাংস বনোৱা ৰেডি কৰি দিলে আৰু এইফালে মাংস ইতিমধ্যে আমাৰ হৈ গৈছে খাবৰ কাৰণে। আৰু আনফালে এয়া কৰা হ'ল পোলাওৰ কাৰণে। পোলাওত প্ৰথমতে পিঁয়াজ আৰু এইপিনে ডালচেনি ইলাচি দি লোৱা হ'ল। আৰু তাৰপাছত আপোনালোকে যি যি চব্জি এড কৰিব বিচাৰে, আৰু আমি বিশেষ চব্জি দিয়া নাই, মটৰটোহে দিছিলোঁ। তাৰপাছত কাজু, তেজপাত এনেকৈ কিবাকিবি দি তেনেকৈ ভাজি লোৱা হৈছে প্ৰথম। তাৰপাছত এয়া চাউলখিনি যে তিয়াই থৈছিলোঁ, সেই চাউলখিনি দিয়াৰ পাছত চাউলখিনি যেতিয়ালৈকে অলপ নিসিজে আৰু তেতিয়ালৈকে লৰাই থাকিব লাগে ভালকৈ। আচলতে ভাজনটোহে মেইন দেই। ভাজনটো যদি ভালকৈ দিয়া হয় তেন্তে পোলাওখিনি খাবলৈ বৰ ধুনীয়া লাগে। আজি পোলাওখিনি অৱশ্যে ভাল হৈছিলে খাবলৈ। আৰু এয়া পানী জোখমতে দিয়াৰ পাছত আমাৰ পোলাও এয়া ৰেডি হৈ গ'ল খাবৰ কাৰণে। চাওকচোন ইমান ধুনীয়া লাগিছে নহয়। কেমেৰাত ইমান ভাল অহা নাই দেই। তাৰ মাজতে আকৌ মই বনালোঁ বুটৰ এই যে মিক্সাৰ, তেনেকৈ বনালোঁ খাওঁ বুলি। আনফালে আমাৰ আজি পোলাও ৰেডি হৈ গ'ল খাবৰ কাৰণে। আৰু এয়া আছিল আজি আমাৰ থালিখন। সজাই চালোঁ দেই এনেই অকণমান। আৰু এতিয়া আমি খাই বৈ আজৰি হ'লোঁ। খাই একদম খুব ভাল লাগিল দেই আজি। তাৰপাছত আপোনালোক সকলোলৈকে শুভ ৰাত্ৰি। আজিলৈ ইমানেই।